সেৱা হৈ আছে। আৰু মাননীয় আজি বিধায়ক সভাত সভাপতিত্ব কৰা খুটিয়াম লিখক দাদা, আমাৰ পুনেশ্বৰ বৰুৱা দাদাৰ লগতে আমাৰ মাননীয় যতীন বৰা আৰু বিবি অঞ্চলৰ পৰা অহা বিভিন্ন গণ্যমান্য যুৱক যুৱতীকে লৈ আইসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আমাৰ ভাতৃ টোকেশ্বৰ হাজৰিকাৰ আজি বিদায়ৰ দিন, চাকৰিৰ পৰা অৱসৰ দিন। প্ৰকৃততে অৱসৰ বুলি আমি যদিও কওঁ, মই ভবাটো আজিকালি এইটো এটা ভাল দিনহে আহিছে। আজিৰ পৰা ৰাজহুৱাভাৱে অন্যান্য সামাজিক কামত দায়বদ্ধ হ'ব পাৰিব। আমি নিজেও এজন শিক্ষক হিচাপে অৱসৰ লৈ আজি 10 বছৰ দিন ইফালে সিফালে কৰি ঘূৰি আছোঁ। আৰু যিখন স্কুলৰ পৰা ভাতৃ বিদায় হৈছে, প্ৰকৃততে 1973 চনত মই সেই বিদ্যালয়ত 3 মাহৰ কাৰণে চাকৰি কৰিছিলোঁ। তেতিয়া আমাৰ হেমেশ্বৰ বৰা বুলি দেউৰীগাঁৱৰ এজন প্ৰধান শিক্ষক আছিলে,
এই এতিয়া বৰ্তমান ৰাজীৱ বৰা বুলি যিজন আমাৰ সাংবাদিক তেওঁৰ মেটাৰ্নিটি লিভত মই তাত 3 মাহ চাকৰি কৰিছোঁ মাকৰ মেটাৰ্নিটি লিভত আৰু তাৰপিছত মই ভাতৃক সেই স্কুলত জইন কৰাবলৈ যেতিয়া গৈছোঁ তাৰ প্ৰথম তেতিয়াৰ পৰা গৈ আছোঁ অহা যোৱা কৰি আছোঁ আজি মই যদিও তাত পুৰণা বিদ্যালয়ত দাঙি ধৰা নাই আপোনালোকক প্ৰায় কৈছোঁ আৰু আজি তেওঁ এই অৱসৰ দিনটো আমাৰ তেওঁৰ পুত্ৰ আৰু জীয়াৰীয়ে এটি আজিকালি যুগৰ যিটো নীতি সেই নীতিমতেদি এটি কেক আনিছে আৰু মই প্ৰথমে সেই কেকটি কাটিবলৈ তেওঁকে আহ্বান জনোৱাৰ লগতে মই তাৰ লগতে আমাৰ খুটীয়া মৃষক আৰু ফিৰেশ্বৰ ৰাজখোৱা সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ আপুনিও উঠি দিয়ক অকণমান দাদা সকলোকে হাতে দিওঁ আপুনি কৰিম আজি সভাৰ আমাৰ ঘৰত আহি আপোনালোক পৰাপন্থী মোক যি আনন্দ দিছে তাক মই কোনোদিনে পাহৰিব নোৱাৰিম সেয়েহে আপোনালোকক আমাৰ ফালৰ পৰা এটি সামান্য গামোচা তাক যেন আপোনালোকে গ্ৰহণ কৰি আৰু অকণমান আশীৰ্বাদ